আমি সৰ্বপ্ৰথমে আমাৰ সংবাদকৰ্মী বন্ধুসকললৈ আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আমি অতি আনন্দ সহকাৰে অতি হৰ্ষোল্লাসেৰে ক'ব বিচাৰিছোঁ যে আজি ৰাতিপুৱাৰ ভাগৰ পৰাই হাজাৰ হাজাৰ ভক্তসকলৰ আই মাতৃসকলৰ ইয়াত আগমন ঘটিছে আৰু আজি আমি অত্যন্ত হৰ্ষিত যে ইয়াত নতুনকৈ স্থাপন হোৱা যিটো শিৱ মন্দিৰ, যাক আমি শিৱধাম বুলি কৈছোঁ, এইটোৰ যিটো আটক ধুনীয়াকৈ সজাই তোলা হৈছে। ইয়াত আমাৰ আজিৰ পৰা 11 দিনীয়াকৈ শিৱ মহাপুৰাণৰ আয়োজন কৰা হৈছিল আৰু আজি ৰাতিপুৱাৰ প্ৰায় 7:30 বজাতে আমাৰ যিটো মূল গেট, মূল তোৰণ, সেইটো উদ্ঘাটন কৰা হ'ল আৰু সেই গেটটো উদ্ঘাটক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ BTCৰ প্ৰাক্তন নমিনেটেড MCLA শ্ৰীযুত বাসুদেৱ উপাধ্যায় দেৱক, আৰু তেখেতে এটি ৰসাল ভাষণেৰে সেই মন্দিৰৰ মুখ্য গেটটো উদ্বোধন কৰিছিল। তাৰ পিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন যিটো আছিল সেইটো হৈ গ'ল। তাৰ পিছতে আমাৰ প্ৰায় 9টা বজাৰ পৰা আমাৰ যিটো ধৰ্মীয় শোভাযাত্ৰা অথবা জলযাত্ৰা সেইটো আৰম্ভ হ'ল আৰু সেই ধৰ্মীয় শোভাযাত্ৰাৰ উদ্ঘাটক আছিল আমাৰ নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ TLCC চেয়াৰমেন শ্ৰীযুত ৰাম বাস্তলা ডাঙৰীয়াই, আৰু তাৰ পিছতে ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ হয়। ইয়াত বহুতো কৃষ্টি দল বা গোষ্ঠীসকলে, বিভিন্ন ধৰ্মীয় সংস্থা সংগঠন, আই মাতৃসকল, কীৰ্তন সংঘ, আয়তী নামদল, নামঘৰ সমিতি, মন্দিৰ সমিতিৰ পৰা অহা ভক্তসকলে অংশগ্ৰহণ কৰিলে আৰু ইয়াৰ পৰা প্ৰায় 3-4 হাজাৰ জন ভক্তৰ সমাগম হ'ল আৰু ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰৈত থকা পুঠিমাৰী নদীলৈ গৈ তাত পূজা অৰ্চনা কৰি তাৰ পৰা জল লৈ আহিল আৰু আহি ইয়াত সেইখিনি জল আচলতে আমাৰ ইয়াত যিখিনি মূৰ্তি ইয়াত স্থাপন কৰা হ'ল সেই সকলক ধুৱাই দিয়া হয়। গতিকে সেইটো কাৰ্য সুচাৰুৰূপে সম্পাদন হ'ল আৰু ইয়াৰ পিছফালে থকা ভোজনালয়ত আজি এজন বিশিষ্ট দাতাই আমাক ভোজনৰ ব্যৱস্থা কৰি দিছে। ভোলাদাৰ উপৰখুটি নিবাসী শ্ৰীযুত নন্দিকেশ্বৰ লৈতেল দেৱে আজিৰ সম্পূৰ্ণ ভণ্ডাৰা তেখেতে দান কৰিছে। গতিকে তেখেতলৈ আমাৰ ফালৰ পৰা অত্যন্ত ধন্যবাদ জনাইছোঁ আৰু এনেকৈ আজি ব্যস্ততাৰে আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে। অলপ পিছতে আমাৰ ব্যাসপীঠৰ উদ্বোধন হ'ব। ব্যাসপীঠৰ উদ্বোধন কৰিব আমাৰ গয়বাৰীত থকা শান্তি আশ্ৰমৰ পৰা অহা সম্পূৰ্ণানন্দ সৰস্বতী মহাৰাজে। তাৰ পিছৰ পৰা আমাৰ আজিৰ মূল পাঠ আৰু কথা প্ৰবচন কিছু আৰম্ভ হ'ব আৰু কথা প্ৰবচন কৰিব সুদূৰ হৰিদ্বাৰৰ পৰা অহা আমাৰ আচাৰ্য সুমন কৃষ্ণ শাস্ত্ৰী মহাৰাজ যে, আৰু তেখেতক সংগদীপ উপবাসক হিচাপে চিৰাং জিলাৰ পৰা অহা টংকমণি উপাধ্যায় দেৱে, আৰু তেখেতসকলৰ লগত এটা সাংগীতিক এটা গোষ্ঠীও আছে, তেখেতসকলে ভজন কীৰ্তন আগবঢ়ায়। আপোনালোকে দেখিছে আজি যে এই অঞ্চলৰ আটাইতকৈ পৌৰাণিক শিৱ মন্দিৰ 1946 চনতে ইয়াতে প্ৰতিষ্ঠা লাভ কৰিছে। তাৰ পিছত প্ৰায় 79 বছৰ পিছত পুনৰবাৰ ইয়াতে প্ৰাণ প্ৰতিষ্ঠা হৈছে আমাৰ স্থানীয় ৰাইজৰ সহযোগত আৰু BTR চৰকাৰৰ সহযোগত। প্ৰমোদ বড়োদেৱৰ নেতৃত্বত আমি এটা ভকত ধনৰ টপলা চৰকাৰী হিচাপে ঠিকা ভিত্তিত পাই কিনে এই মন্দিৰটো আমি স্থাপন কৰিব সক্ষম হৈছোঁ। যোৱাকালি আমাৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গৈছে। আজি ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন আৰু আমাৰ মুখ্য দুৱাৰ তোৰণ উন্মোচন কৰাৰ পিছত আমাৰ সনাতনী ধৰ্ম নীতি নিয়মেৰে ইয়াৰ পৰা আমাৰ নাগ্ৰিজুলি নদীত গৈ পানী তুলি ইয়াতে আহি পুনৰবাৰ ইয়াতে পানী অৰ্পণ কৰিছে। আপোনালোকে দেখিছে প্ৰায় 3500 পৰা 4000 মানুহে এই অঞ্চলৰ আই মাতৃসকলে অংশগ্ৰহণ কৰিছে। আজি আমি সৌভাগ্যৱান যে আমাৰ দিনত, আমাৰ সময়ত আমি ইমান ধুনীয়া এটা অনুষ্ঠান গঢ়ি ৰাইজৰ বাবে মুকলি কৰিব সক্ষম হৈছোঁ। এটা আমাৰ সৌভাগ্য যে দূৰ দূৰণিৰ পৰা লোকে আমাৰ লগত যোগাযোগ কৰিছে। আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি বা বাতৰি যেতিয়া সম্প্ৰসাৰণ হৈছে, যেতিয়া পাব্লিছ হৈছে, তেতিয়া বাহেতাচাৰৰ পৰা, তেজপুৰৰ পৰা আমাক যোগাযোগ কৰিছে, কেতিয়া আহিম, কেতিয়া অনুষ্ঠান আৰম্ভ হ'ব। গতিকে তেখেতসকলক আমি কৈছোঁ, ধুনীয়াকৈ সময়খিনি আমি তেখেতসকলক জনাইছোঁ। তেখেতসকলে যোৱাকালিৰ পৰা আহি ইয়াতে পূজা পাঠ কৰিছে। অনাগত দিনত তথা আমাৰ 26 মাৰ্চলৈকে 11 দিনীয়া বিশ্ব শান্তি আৰু বিশ্ব শান্তিৰ বাবে জগত কল্যাণৰ অৰ্থে ইয়াতে হোমযজ্ঞ হ'ব আৰু শিৱৰ বাণীৰে গুঞ্জিত হ'ব। তাৰ লগতে আমি এটা শুভ বাৰ্তা দিব বিচাৰিছোঁ, যিসকল
একেবাৰে ঘৰত অৱস্থা পাতি খুব বেয়া, আৰ্থিক দিশত হওক বা যাৰ ঠাইৰ অভাৱ, তেখেতসকলক আমি ইয়াত বিবাহৰ ভৱনৰ ব্যৱস্থা কৰিছোঁ। তলত বিবাহৰ এটা বহল বনাইছোঁ, যজ্ঞৰ বাবে ওচৰতে এটা আমি যজ্ঞস্থলী এটা কোঠা এটা বনাইছোঁ আৰু ওপৰত ধুনীয়াকৈ মন্দিৰৰ পৰিক্ৰমা কৰি ইয়াতে বিয়া হওক, চূড়াকৰণ হওক, তাৰপিছত আমাৰ সৰু সুৰা অনুপ্ৰাশন আমি কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু যিসকল ৰাইজে এই সুবিধাসমূহ ল'ম বুলি ভাবিছে, বিবাহ কৰিম বুলি ভাবিছে, তেখেতসকলে আহি আমাৰ মন্দিৰৰ পৰিচালনা সমিতিৰ লগত যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আপোনালোকৰ মাধ্যমত আমি অনুৰোধ জনাইছোঁ, মাধ্যমেৰে এই 11 দিনা যি পুৰাণ অনুষ্ঠিত হ'ব, আপোনালোকে আহি মহাদেৱৰ বাণীসমূহ শুনিবৰ কাৰণে অনুৰোধ জনাইছোঁ।